টি বিশ্বকাপত শ্ৰীলংকাই আফগানিস্তানৰ 9টা বল বাকী থকা অৱস্থাত 6 উইকেটত পৰাস্ত কৰে। এই জয়ে শ্ৰীলংকা ছেমিফাইনেল প্ৰৱেশৰ আশা সাজি কৰি ৰখাৰ বিপৰীতে আফগানিস্তানক বিশ্বকাপৰ দৌৰৰ পৰা বাহিৰ কৰা হৈছে। আফগানিস্তানে ভাল আৰম্ভণি কৰিছিল যদিও তাৰ পিছত নিয়মীয়াকৈ উইকেট হেৰুৱাইছিল। সেইখন 8টা উইকেট মাত্ৰ 140 ৰানেৰে কৰিবলৈ সক্ষম হয়। তেওঁৰ হৈ অপেনাৰ ৰহমতুল্লাহ গুৰবাজে 28 আৰু ওছমান গানীয়ে 27 ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ হাছাৰাংকে 4 অভাৰত 3টা উইকেট লৈ 13 ৰান দিয়ে। বিপৰীতে বেগী বলাৰ লাহিৰু কুমাৰে 4 অভাৰত 30 ৰান দি 2টা উইকেট দখল কৰে। শ্ৰীলংকাৰ ইনিংছ সমাপ্ত কৰি ধনঞ্জয়ে 42টা বলত 9টা 66 ৰান কৰি মনোমোহা ইনিংছ খেলিছিল। ইয়াৰ লগে লগে শ্ৰীলংকাই 18.3 অভাৰত 4 উইকেটত 148 ৰান সংগ্ৰহ কৰি সহজে পঞ্জীয়ন কৰে। সৰু লক্ষ্য খেলি শ্ৰীলংকাই ভাল আৰম্ভণি কৰা নাছিল। মুজিবুৰ ৰহমানৰ প্ৰথম ইনিংছতে 24 ৰান অতি সোনকালে পেভিলিয়নলৈ পথ দেখুৱাই দিলে। পিছত অভাৰত ফাজিজুল ফাৰুকীয়ে 22 ৰান 1 ৰান মেডেন কৰি স্কোৰ টান কৰে। অৱশ্যে পিছৰ অভাৰত কুশাল মেণ্ডিছে 25 একেৰাহে 2টা বাউণ্ডেৰীৰ আঘাত কৰি পাৱাৰ প্লেত শ্ৰীলংকাই 1টা উইকেট 28 ৰান সংগ্ৰহ কৰে। ৰাছিদ খানে 31 ৰান দি 2টা উইকেট দখল কৰে। অভাৰত মেণ্ডিছক আউট কৰে। অৱশ্যে পৰৱৰ্তী অভাৰত এই ষ্টাৰ স্পিনাৰগৰাকীয়ে 14 ৰান সংগ্ৰহ কৰি য'ত ধনঞ্জয়ে 6 ৰান কৰি মহম্মদ নবীৰ পৰৱৰ্তী অভাৰত ধনঞ্জয়ে 6 কৰে। ধনঞ্জয়ে চৰিত্ৰ শ্ৰীলংকাৰ সৈতে 54 ৰানৰ ষ্টেণ্ড আৰু হনুকা ৰাজপক্ষে 18ৰ সৈতে 42 ৰানৰ আংশিক দায়িত্ব শ্ৰীলংকাক জয়ৰ দিশে আগুৱাই লৈ যায়। পূৰ্বে খেলখনৰ প্ৰথম 2টা অভাৰত বল দোল খাইছিল যদিও তাৰ পিছত শ্ৰীলংকাৰ বলাৰসকলে পাৱাৰ প্লেত অভাৰত নিজৰ ধৈৰ্য নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইফালে গুৰবাজে আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰে। উইকেট ৰক্ষকীয় বেটছমেনগৰাকীয়ে কাছুম ৰাজিতাৰ ওপৰত 6 মাৰি তাৰ পিছতো দুমাহিমে স্থিতি অব্যাহত ৰাখি পাৱাৰ প্লেৰ 6 অভাৰত আফগানিস্তানে 42 ৰান সংগ্ৰহ কৰাত সহায় কৰে। অৱশ্যে পাৱাৰ প্লেৰ পিছত কুমাৰাই শ্ৰীলংকাক প্ৰথমটো ব্ৰেকথ্ৰ প্ৰদান কৰে। গুৰবাজে ডাঙৰ ইনিংছ খেলিব পৰা অৱস্থাত দেখা গৈছিল যদিও কুমাৰাই নিজৰ বেট আৰু বেটৰ মাজত বল কৰে। ইয়াৰ পিছত স্পিনাৰসকলে দায়িত্ব লয় আৰু ৰান ৰেট নিয়ন্ত্ৰণ কৰে। ইফালে ঘানীয়ে লং অফত কুমাৰক 6ৰ বাবে আঘাত কৰে। ইয়াৰ পিছত শ্ৰীলংকাক 6ৰ বাবে আঘাত কৰাৰ প্ৰয়াসত মিড উইকেটত কেচ নিক্ষেপ কৰে। ইয়াৰ পিছত কুমাৰাই দ্বিতীয়টো উইকেট দখল কৰে। ইয়াৰ ইব্ৰাহিম জাদৰানৰ ৰূপত কেপ্টেইন মহম্মদ নবী থাকিব নোৱাৰিলে। শ্ৰীলংকাৰ ফিল্ডিং ভাল নাছিল যদিও ইয়াৰ পিছতো আফগানিস্তানে শেষৰ 30টা বলত মাত্ৰ 40 ৰানতহে মেনেজ কৰিব পাৰিছিল। ইয়াৰ মাজতে 5টা উইকেট হেৰুৱাইছিল।